सुंदर सुंदर वो हसीना बड़ी सुंदर सुंदर এটা মধ্যবিত্ত পৰিয়ালত মাক দেউতাকৰ সৈতে তেওঁলোকৰ যি চন্দিকা বসবাস কৰিছিল। চন্দিকাই সৰুৰে পৰা ডাঙৰ ডাঙৰ সপোন দেখিছিল। তাই মাক দেউতাকৰ সপোন আৰু তাই দেখা সপোন পূৰ কৰিবলৈ চেষ্টা কৰিছিল। তাই বহুবাৰ বিফল হৈছিল, কিন্তু তাই হতাশ হোৱা নাছিল। তাই মাক দেউতাকৰ কথা শুনিছিল। তাই এবাৰ বহুত ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল। তাইৰ জীৱনত এটা ডাঙৰ বিপদ সংঘটিত হ'ল, কিন্তু তাই সকলোবোৰ পাহৰি নিজৰ আৰু মাক দেউতাকৰ সপোন সফল হোৱাত চেষ্টা কৰিছিল। তাই বহু লোকৰ পৰা কটু কথাও শুনিছিল। চন্দিকা এজনী গহীন স্বভাৱৰ ছোৱালী আছিল। তাই ডাঙৰ হৈ নিজৰ সপোন আৰু তাইৰ মাক দেউতাকৰ সপোন পূৰণ কৰিলে। তাই এখন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হ'ল। তাই মাক দেউতাকৰ সপোন সফল কৰি দেখুৱালে। পিছত তাইক এখন গাঁৱেই নহয়, সকলোৱেই চিনি পালে। তাইৰ নিজৰ পৰিচয় সকলোৰে আগত প্ৰতিফলিত হ'ল, আৰু তাই মাক দেউতাকৰ মনত আনন্দ আৰু চকুত সুখৰ চকুলো কঢ়িয়াই আনিলে। নৈতিক শিক্ষা: আমি কেতিয়াও হতাশ হ'ব নালাগে, আৰু আমি দেখা সপোনবোৰ এদিন পূৰণ হ'বই, যদিহে আমি চেষ্টা কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।